জাগিৰোডৰ ডুঙাবৰী গাঁৱৰ এজন খেতিয়ক হৰেশ্বৰ ডেকা। খেতিয়ে তেওঁৰ পৰিয়ালৰ সমল। নিজৰ মাটিত বিভিন্ন ধৰণৰ খেতি কৰি চলাই আহিছে নিজৰ পৰিয়াল। হৰেশ্বৰ ডেকা এতিয়া অঞ্চলৰ ৰাইজৰ মাজত উন্নত জাতৰ জলকীয়া খেতিৰে আন এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। ইষ্ট ৱেষ্ট ছিড নডেল ট্ৰান্সফাৰ ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ জৰিয়তে উন্নতমানৰ ধুম নামৰ জলকীয়া খেতি বৈজ্ঞানিক পদ্ধতিৰে কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে ডুঙাবৰীস্থিত হৰেশ্বৰ ডেকাৰ উক্ত জলকীয়া খেতি পৰিদৰ্শন কৰে সুদূৰ নেদাৰলেণ্ডৰ পৰ্যটক ষ্টুৱাৰ্ট নামৰ লোকজনে। বৈজ্ঞানিক পদ্ধতিৰে কৰা জলকীয়া খেতি পৰিদৰ্শন কৰি ষ্টুৱাৰ্ট অভিভূত হৈ পৰে। ষ্টুৱাৰ্ডক সংগ দিয়ে ইষ্ট ৱেষ্ট ছিড নডেল ট্ৰান্সফাৰ ফাউণ্ডেশ্যন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ কেইবাগৰাকী বিষয়ববীয়াই। ধুম জলকীয়া এইটো আপোনাৰ ইয়াত ডেমো দিয়া হৈছিল আমাৰ এখন গাঁৱত হৰেশ্বৰ ডেকা কৰা গাঁৱত দিয়া হৈছিল এখন ডেমো। আৰু যদি কোনোবাই এইটো খেতি কৰিব বিচাৰে তেনেহ'লে আমাৰ এই জুলিয়াছৰ লগত যোগাযোগ কৰিব পাৰে। ইয়াত কাৰোবাৰ যদি ডেমো লাগে, ভাল প্লট আছে, যদি কোনোবা ইচ্ছুক আছে কৰিবৰ কাৰণে তেখেতে ইয়াৰ লগত যোগাযোগ কৰিব পাৰে। মানুহ আহিছে আপোনাৰ তেখেত আহিছে আমাৰ নেদাৰলেণ্ডৰ পৰা আহিছে ষ্টুৱাৰ্ট ছাৰ, নেদাৰলেণ্ডৰ পৰা আহিছে আমাৰ এই জলকীয়া তেলে। যিসকলে খালি চিলি বুলি নহয়, মৰিচ বুলি নহয়, যিকোনো ভেজিটেবল খেতি কৰিবৰ কাৰণে যদি ইষ্ট ৱেষ্ট কোম্পানী আপোনালোকে কিছু সব ভেৰাইটি আছে, যিমান ভেৰাইটি কৰে সিমানেই ভাল, চব খেতিতে আপোনাৰ লাভৱান হ'ব। তেতিয়াহ'লে যদি আপোনালোকে খেতি বাতি কৰে তেনেহ'লে আপোনালোকে নিশ্চয় মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ নাম্বাৰটো হৈছে 8848556835। এইটো নাম্বাৰ কণ্টেক্ট কৰিলে আপোনালোকে নিশ্চয় লাভৱান হ'ব। ব্যুৰ ৰিপৰ্ট, নতুন সংবাদ।